সকলে ভালে আছে না নাই? কোনে কোনে ভালে নাই হাত দাঙক। আরে ভালে নাই না, তুমি ভাল থাকিবহে লাগে। ভাল কিমানে আছে? ঠিক আছে, এটা নিজৰ মোবাইলত চাই থাকিব, টকাটো আহি সোমাই যাব। ঠিক আছে, 19 গৃহ নিৰ্মাণৰে সেই কৰ্মসূচীৰ আমি 5 লাখ গৃহ নিৰ্মাণৰ কাম হাতত লৈছো। ইতিমধ্যে প্ৰায় 7 লাখ গৃহ অসমত নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত চলি আছে। 5 লাখ গৃহ নিৰ্মাণৰ কাম আজিৰ পৰা আমি হাতত ল'ম আৰু অনাগত দিনত আৰু 7 লাখ ঘৰ আমি নিৰ্মাণৰ কৰ্মযজ্ঞ আৰম্ভ কৰিম। আৰু আজিৰ যি 5 লাখ হিতাধিকাৰীৰ কাম আমি হাতত লৈছো, এই হিতাধিকাৰীসকলক আমি 7,739 কোটি টকা আমি প্ৰদান কৰিম। আৰু প্ৰথম কিস্তি হিচাপে আমি 1,657 কোটি 0.50 লাখ টকা আমি প্ৰদান কৰিম। আজি আমাৰ যোৰহাট জিলাত আমাৰ হিতাধিকাৰীৰ সংখ্যা হ'ল 12,000 আৰু এই 12,000 হিতাধিকাৰীকে আজি ইতিমধ্যে বেংকৰ পৰা প্ৰথম কিস্তিৰ ধন আদায় দিয়া হৈছে। আপোনালোকৰ বেংকৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিছে, বা অৰ্থাৎ কিছুমানৰ বেংক একাউণ্টত ইতিমধ্যে এই টকা সোমাইছে। শ্ৰদ্ধা ৰাইজ, এই অনুষ্ঠানৰ জৰিয়তে 2-3টা কথা ৰাইজৰ সন্মুখত যাতে আমি ক'ব পাৰো, তাৰ বাবে আজি আপোনালোকক ইয়াত আমি নিমন্ত্ৰণ কৰিছো। প্ৰথম কথা, এই ঘৰৰ টকা 100% প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে। এই টকা কোনো জিআৰএছ, জিপিএছ, পঞ্চায়ত, বিডিঅ আমাক দিয়া নাই। গতিকে কোনেও কাকো 1 টকাও ঘোষ নিদিব। এই কথাটো মই প্ৰথম আপোনালোকক অনুৰোধ কৰিম। কোনোবাই যদি কাৰোবাক 1 টকাও দিয়ে, আমি কিন্তু আপোনালোকক বেয়া পাম। কালি যদি মই বাতৰি কাকতত ক'ৰবাত পাওঁ যে কোনোবাই কাৰোবাক 20,000 টকা দিলে, 10,000 টকা দিলে, আপোনালোকক মই বেয়া পাম। আৰু যিসকলে ল'ব তেওঁলোক জেলত যাব লাগিব। যিসকলে ল'ব তেওঁলোকে জেলত যাব লাগিব। সেইবাবে আপোনালোকক আজি ইয়াত যি বহি আছে, আমাৰ আই মাতৃসকল আহিছে, তেওঁলোকক মই এটা কথাই ক'ম যে এই যে হাত পুথিখন আমি উদ্বোধন কৰিলো, এই হাত পুথিত লিখা আছে যে আপোনালোকে নেক্সট ইনষ্টলমেন্ট কেতিয়া পাব, তাৰ পিছৰ ইনষ্টলমেন্ট কেতিয়া পাব। টকাখিনিৰ সৎ ব্যৱহাৰ কৰিব আৰু আপোনালোকে নেক্সট ইনষ্টলমেন্টৰ টকা পাব। কোনোবাই যদি মাজত 1 টকাও খোজে, আমাৰ ইয়াত বহি থকা এমএলএ সকলক আপোনালোকে কমপ্লেইন কৰিব, ডিচিক কমপ্লেইন কৰিব, আৰু একো নকৰিলে মোৰ ফেচবুকত, মোৰ টুইটাৰত লিখিব যে কোনোবাই আমাৰ পৰা টকা খুজিছে। বাকি ব্যৱস্থা লোৱাৰ দায়িত্ব মোৰ, বাকি ব্যৱস্থা লোৱাৰ কাম মোৰ। কাৰণ এই টকা আমাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টকা আমি কাকো 1 টকা খাব নিদিও। সেই সংকল্প আমি ল'ব লাগিব। এইটো হৈছে আমাৰ প্ৰথম কাম। দ্বিতীয়তে, আজি আমাৰ অসমত যিসকল লোকৰ মাজত এটা কমপ্লেইন আছে যে ধনীয়ে পালে আমি দুখীয়াই পোৱা নাই, তেওঁলোককো মই অনুৰোধ কৰিম যে যিসকল দুখীয়াই পোৱা নাই তেওঁলোকক আমি নিশ্চয় দিয়াৰ ব্যৱস্থা কৰিম পৰৱৰ্তী দিনত। কিন্তু যিসকল ধনী মানুহে আপোনালোকৰ দৃষ্টিত এই ঘৰ পাইছে, তেওঁলোকৰ আমি বাতৰি কাকতত এটা ফোন নম্বৰ দিম। আপোনালোকে সেই, মই অকল যোৰহাটৰ কাৰণে কোৱা নাই, গোটেই অসমৰ কাৰণে কৈছো, সেই ফোন নম্বৰত যদি কোনোবাই ফোন কৰি কয় যে আমাৰ গাঁৱৰ অমুক পকা ঘৰ থকা মানুহজনে ঘৰ পাইছে, ঘৰটো কেনচেল হোৱাটো বেলেগ কথা। যিজন মানুহে তেওঁলোকৰ ঘৰৰ নাম তেওঁলোকে আপলোড কৰিছিল,
তেওঁলোকো জেলত যাব লাগিব। এইটোৱে হৈছে প্ৰধান কথা। কাৰণ অসমত আমি বহুদিন সহ্য কৰিলো, এতিয়া আৰু সহ্য কৰাৰ সময় নাই। এতিয়াও যদি আমি সহ্য কৰি থাকো, আমাৰ অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইবাবে আমাৰ পঞ্চায়তৰ ব্যৱস্থাত মই ফোন নম্বৰটো আপোনালোকক কৈ দিছো, 180233256000। এই অহা 7-8 দিনত আমাৰ ডিপাৰ্টমেন্টৰ পৰা টিভিত এই নম্বৰটো ওলাই থাকিব, বাতৰি কাকতত এই নম্বৰটো ওলাই থাকিব। যদি কোনোবা নাপাবলগীয়া মানুহে ঘৰ পোৱা বুলি আপোনালোকে ভাবে, অন্যায় কৰি নহয়, কাৰোবাক গাঁৱত বেয়া পাইছো বুলি তাৰ ওপৰত নহয়, কিন্তু যদি সঁচাই পকী ঘৰ থকা মানুহে ঘৰ পোৱা বুলি কয়, আমি চৰকাৰে ব্যৱস্থা ল'ম। কাৰণ আমি অসমত এতিয়া দুৰ্নীতি সহ্য নকৰি আমি নতুন ধৰণে আমাৰ ৰাজ্যখন নিৰ্মাণ কৰাৰ সময় আহিছে, আৰু সেই সময় আমি সৎ ব্যৱহাৰ কৰিব লাগিব। আজি আমাৰ যিসকল ৰাইজে হিতাধিকাৰীয়ে ইয়াত PMAY ঘৰৰ বাবে নিৰ্বাচিত হৈ আহিছে, তেওঁলোকক মই কথা কেইটা ক'ব খুজিছো যে আপোনালোকে 3টা কিস্তিত এই ধন পাব। আপোনালোকে আজিৰ পৰাই প্ৰথম কিস্তিটো আপোনালোকে পালে, আৰু প্লিন্থলৈকে কাম হৈ যোৱাৰ লগে লগে আপোনালোকে দ্বিতীয় কিস্তি পাব, আৰু চাউলখন যেতিয়ালৈকে নিৰ্মাণ হ'ব তেতিয়ালৈকে আপোনালোকে তৃতীয় কিস্তি পাব। মই ৰাইজক এটা অনুৰোধ কৰিম, আপোনালোকৰ ল'ৰা হিচাপে, আপোনালোকৰ ভাই হিচাপে মই অনুৰোধ কৰিম, সকলো মানুহৰে ঘৰত অভাৱ আছে, অভাৱ থাকিব, কিন্তু যদি এইবাৰ আমি ঘৰ নবনাও, হয়তো আমাৰ দ্বিতীয়বাৰ কেতিয়াও আমি ঘৰ নাপাম। এই টকাটো লৈ যেতিয়া আপোনালোকে ঘৰত যাব, ওচৰৰ গেলামাল দোকানীয়ে আপোনালোকক ক'ব যে তোৰ বাকী আছে, তই টকা পালি, আমাক টকা কেইটা দে। কোনোবাৰ পৰা আপোনালোকৰ ধাৰ আছে, তেওঁলোকেও ক'ব যে আমাক টকা কেইটা দে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে 1.5 লাখ টকা পাব। এই 12,000 টকা যদি আমি খৰচ নকৰো, দ্বিতীয় কিস্তি নাপাম, আৰু দ্বিতীয় কিস্তি যদি আমি খৰচ নকৰো, আমি তৃতীয় কিস্তি নাপাম। ঘৰ আৰু দ্বিতীয়বাৰ জীৱনত আমি বনাব নোৱাৰিম। সেইকাৰণে যাৰ পৰা কিবা কাৰণত আপোনালোকৰ ধাৰ লোৱা আছে, তেওঁলোকক আপোনালোকে নমস্কাৰ কৰি ক'ব যে আমি বেলেগ ধৰণে এই টকাটো আপোনালোকক ঘূৰাই দিম, কিন্তু প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব দিয়া টকাটো আমি আপোনালোকক দিব নোৱাৰো। মুখ্যমন্ত্ৰীয়ে হাত দিছে, এই টকাটো দি আমি ঘৰটোৱে বনাম, আমি বেলেগ কাম নকৰো। হ'বনে নাই? ইমান লাহে লাহে ক'লে মোৰ ভয় লাগি থাকিব, ৰাতিপুৱা শুবই নোৱাৰিম। হ'বনে নাই? হ'বনে নাই? চাবলৈ কোনেও নিদিব, কিন্তু এজনে যদি দিয়ে মোৰ ৰাতি টোপনি নাহিব। হ'ব? চৰকাৰী চাকৰি দিলো, আৰু অহা কিছুদিনৰ ভিতৰত বাকী 70,000 চৰকাৰী চাকৰিও আমি দিম। সেই সংকল্পৰে আজি আমি আগবাঢ়িছো। আপোনালোকে এইবাৰ চাকৰি দিয়াৰ পিছত দেখিছে যে কি ধৰণৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে, কোনোবাই শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে, ৰিক্সা চালকৰ ল'ৰা ছোৱালীয়ে, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে 1 টকাও কাকো ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আমি চেষ্টা কৰিম যে অনাগত দিনবিলাকতো অসমত যাতে আমি কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিব পাৰো। প্ৰথমবাৰৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত FCI অসমৰ পৰা চাউল কিনা আৰম্ভ কৰিছে। এসময়ত আমি যেতিয়া ধান খেতি কৰো, আমাৰ তিতাবৰতে বহুত ধান খেতি হয়, আমি 1200-1300 টকা কুইণ্টলত আমি মিলৰ মালিকক আমি ধান বিক্ৰী কৰিছিলো। এইবাৰ চৰকাৰে 1960 টকা মূল্য আজি আমি ধান কিনিছো। এই মুহূৰ্তলৈকে
অসমত প্ৰায় আমি 3 লাখ মেট্ৰিক টন আমি ধান কিনিছো আৰু ধান কিনাৰ কাম চলি আছে। মই ৰাইজক অনুৰোধ কৰিম, যেতিয়া আমি 2000 টকা কুইণ্টলত পাওঁ বা 700 টকাতকৈও বেছি আমি প্ৰতি মোনত আমি চাউলৰ দাম পাওঁ, তাৰ মানে আমি খেতি পথাৰলৈ আকৌ ঘূৰি যোৱাৰ সময় আহি উপস্থিত হৈছে। এসময়ত আমাৰ অসমৰ মানুহে কৈছিলে যে আমি খেতি নকৰো, আমি খেতিৰ মূল্য নাপাওঁ, কিন্তু আজি চৰকাৰে আপোনালোকৰ খেতিৰ মূল্য পোৱাৰ ব্যৱস্থা কৰি দিছে। ইয়াৰ লগে লগে আমাৰ যি অৰুণোদয় আঁচনি আছে, সেই অৰুণোদয় আঁচনিখনকো আমি নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। অহা 15 জুনৰ পৰা 15 জুলাইলৈকে পুৰণা হিতাধিকাৰীসকলৰ ঘৰলৈ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল যাব। কোনে পাব লাগিছিল, পাব নালাগিছিল, যোৱা বছৰটোৰ ভিতৰত কোনোবা ব্যক্তিৰ মৃত্যু হ'ল নেকি, বেংকত টকা সোমোৱা নাই নেকি, এই গোটেইবিলাক তেওঁলোকে হিচাপ নিকাচ কৰি আমাক দিব। তাৰ পিছত আমি প্ৰত্যেক সমষ্টিত আৰু 6000 নতুন আমি হিতাধিকাৰী আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু 6000 নতুন হিতাধিকাৰী হোৱাৰ পিছত আমি এই অৰুণোদয় আঁচনি এই বছৰত 1250 টকালৈকে 15 আগষ্টত আমি আৰম্ভ কৰিম। অৰ্থাৎ এতিয়াৰ পৰা আমাৰ বেংকত 1250 টকা প্ৰত্যেক মাহত সোমাব। ইয়াৰে 250 টকা আমি এই কাৰণে বঢ়াই দিছো যাতে আমাৰ আই মাতৃসকলে এই টকাটো লৈ ইলেক্ট্ৰিচিটিত বিল দিব পাৰে। ইলেকশ্যনৰ আগত 830 টকা আছিল, তাৰ পিছত আমি 1000 টকা কৰিলো আৰু এইবাৰ আমি 1250 টকা কৰিবলৈ গৈ আছো। অৰ্থাৎ আজি আমি অসমত ধান কিনাই হওক, দুখীয়া মানুহৰ বাবে ঘৰৰ ব্যৱস্থাই হওক, জল জীৱন মিছনে হওক, বা আজি আমাৰ অসমত গাখীৰ উৎপাদনে হওক, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইকে হওক, বা আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কৰ্ম সংস্থাপনৰ ব্যৱস্থাই হওক, আমি অসমখনক নতুন ৰূপত সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। আমি দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা আৰম্ভ কৰিম, যাৰ জৰিয়তে চৰকাৰী মাটিত বহি থকা, ভিজিআৰ মাটিত বহি থকা যিমান ধৰণৰ দুখীয়া মানুহ আছে সকলোকে আমি মাটিৰ অধিকাৰ দিয়াৰ বাবে আমি ব্যৱস্থা হাতত লৈছো, যাতে প্ৰত্যেক গৰাকী মানুহ মাটিৰ অধিকাৰী হ'ব পাৰে। ল'ৰা ছোৱালীৰ হাতত ST SC OBC চাৰ্টিফিকেট তুলি দিব, কোনো অফিচত আহিব নালাগে, আমাৰ বিষয়া কৰ্মচাৰীয়ে অফিচলৈ গৈ কাষ্ট চাৰ্টিফিকেট তুলি দিব। এই ধৰণে আমি অসমখনক নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। আপোনালোকৰ সহযোগিতা কামনা কৰিছো। কেইটামান যোৰহাটৰ ৰাইজৰ বাবে আঁচনি লৈছো, সেইটো হ'ল যে যোৰহাটৰ সমগ্ৰ এই ষ্টেডিয়ামখনক আমি DC কোৰ্টেৰ সৈতে নতুনকৈ এখন যোৰহাটৰ বাবে পূৰ্ণাংগ ষ্টেডিয়ামৰ আমি কল্পনা কৰিছো। তাৰ আমি আধাৰশিলা ৰাখিম। আমাৰ DC অফিচটো চিনেমা বাগিচালৈ উঠি যাব আৰু এই DC অফিচটো আমি এটা মিউজিয়ামলৈ আমি ৰূপান্তৰ কৰিম আৰু আমি সমগ্ৰ এই অঞ্চলটো ষ্টেডিয়াম, পেৰেড গ্ৰাউণ্ড আদিলৈকে ৰূপান্তৰ কৰিম। আৰু নতুন DC অফিচ বনাবৰ বাবে যোৰহাটত ইতিমধ্যে আমি 50 কোটি টকাৰ অনুমোদন কৰিছো, যাতে যোৰহাটত এটা সুন্দৰ সকলো কাৰ্যালয় থাকিব পৰা এটা ইন্টিগ্ৰেটেড DC অফিচ আমি পাব পাৰো। ইয়াৰ লগে লগে আমি যোৰহাটৰ নগৰৰ পানী যোগান আঁচনিখনক নতুনকৈ সজাই পৰাই তুলিবৰ বাবে আমি পুঁজিৰ মঞ্জুৰীকৰণৰ বাবে আগবাঢ়িছো। ইয়াৰ লগে লগে যোৰহাটৰ জেলৰ মাটিত আমি নতুনকৈ এখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি উদ্যান বনোৱাৰ কামো আমি আগবাঢ়ি গৈছো আৰু সেই কামো আমি আগষ্ট মাহৰ আগতে আমি আৰম্ভ কৰিম। আপোনালোকে সকলোৱে জানে যে এই বছৰ অসমে
বীৰ লাচিতৰ 400 বছৰৰ জন্ম জয়ন্তী পালন কৰিছে। এই সময়ছোৱাতে আমি লাচিত বৰফুকনৰ সমাধি স্থলতো এটা অত্যাধুনিক এটা ক্ষেত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে কাম হাতত লৈছো। বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো, ডিসি ডাঙৰীয়াক ধন্যবাদ জনাইছো। অনুৰোধ কৰিম যে এই বেনিফিচিয়াৰী সকলৰ লগত যাতে আপুনি 3 মাহে ব্লকে গৈ আলোচনা কৰি থাকে। সময় পালে ঘৰবিলাক যাতে চাব যায়। যোৰহাটত যাতে যিহেতু আমি ইয়াত সকলো আহিছো, যোৰহাটত যাতে এবাৰ PMY ঘৰবিলাক ধুনীয়া হয়, মানুহে যাতে ক'ব বাধ্য হয় যে আগতকৈ এবাৰ ঘৰ বেছি ভাল হৈছে। তেনেকে কাম কৰিবৰ বাবে জিলা উপায়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাই সকলো হিতাধিকাৰীক মই পুনৰবাৰ নমস্কাৰ জনাই যোৰহাটৰ ৰাইজক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।